Hello everyone, welcome to Assam Academy. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে 3 নম্বৰ পাঠটো সম্পূৰ্ণ কৰিছোঁ। আশা কৰোঁ প্ৰত্যেকে চাই লৈছা ভিডিঅ'সমূহ। যদি এতিয়ালৈ চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক আছে, সেই ভিডিঅ'সমূহ চাই ল'বা। আজি আমি লেসন নম্বৰ 4 ষ্টাৰ্ট কৰিম। 4 নম্বৰ লেসনটোৰ নাম হৈছে শিক্ষণ। এই শিক্ষণ পাঠৰ পৰা দুটা বিষয়বস্তু কমাই দিয়া হৈছে। তাৰে এটা হৈছে শিক্ষণ আৰু পৰিপক্কতা। সেই বিষয় সম্পৰ্কে আমাৰ পৰীক্ষাত প্ৰশ্ন নাহে, সেইটো আমি এই বছৰৰ কাৰণে জানিব নালাগে। তাৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় কমাই দিয়া হৈছে, সেইটো হৈছে শিক্ষণৰ প্ৰধান নীতিসমূহ। ই এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় আছিল। ইয়াৰ পৰা প্ৰতি বছৰেই 2টাৰ পৰা 3টালৈকে প্ৰশ্ন আহিছিল, কিন্তু এইবাৰ তাৰ পৰা প্ৰশ্ন নাহিব। গতিকে সেই দুটা বিষয় বাদ দিয়াৰ লগে লগে আমাৰ এই পাঠটোত মূলতঃ জানিব লাগিব শিক্ষণ সম্পৰ্কে কিছু প্ৰাথমিক ধাৰণা, যেনে শিক্ষণ কাক বোলে, শিক্ষণৰ সংজ্ঞা লাগিব, শিক্ষণৰ বৈশিষ্ট্য লাগিব, শিক্ষণক প্ৰভাৱিত কৰা কাৰকসমূহ লাগিব, আৰু ইয়াৰ লগত জড়িত সৰু সুৰা দুই এটা কথা জানিব লাগিব। তাৰ লগতে আমাৰ এই পাঠটোৰ আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে শিক্ষণৰ প্ৰধান পদ্ধতিসমূহ। সেই পদ্ধতি প্ৰধানকৈ 3টা আছে। 3টা পদ্ধতিৰ পৰা প্ৰায় 3টা বা 4টালৈকে প্ৰশ্ন তোমালোকৰ আহি যাব, অৰ্থাৎ আহাৰ সম্ভাৱনা আছে। আমি আজি এইটো ভিডিঅ'ৰ মাধ্যমেৰে শিক্ষণৰ প্ৰাথমিক ধাৰণাসমূহ আলোচনা কৰিম, আৰু ইয়াৰ পিছত মই আৰু এটা ভিডিঅ' প্ৰস্তুত কৰিম তোমালোকৰ কাৰণে। সেই ভিডিঅ'ত মই শিক্ষণৰ পদ্ধতিসমূহক সামৰি আলোচনা কৰিম। আজি এইটো ক্লাছত যিখিনি কথা আলোচনা কৰিছোঁ প্ৰশ্নৰ উত্তৰৰ সৈতে, তাৰে প্ৰায় প্ৰতিটো প্ৰশ্নই ইয়াৰ আগৰ বছৰসমূহৰ পৰীক্ষাত দেখা পোৱা গৈছিল। গতিকে অতি গুৰুত্বপূৰ্ণ ক্লাছ হ'বলৈ গৈ আছে। আশা কৰোঁ প্ৰত্যেকে শেষলৈকে ভিডিঅ'টো চাবা। আৰু এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক যদি চেনেলটোলৈ নতুন আহিছা, ছাবস্ক্ৰাইব যদি কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা, যাতে মই ভিডিঅ'সমূহ দিয়াৰ লগে লগে তোমালোকে লাভ কৰিব পাৰা। আৰু যদি ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছা, তেতিয়াহ'লে পুনৰবাৰ কৰাৰ প্ৰয়োজন নাই, তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব'লা আজি ক্লাছটো আমি আৰম্ভ কৰোঁ। শিক্ষণ, প্ৰথম প্ৰশ্নটোৱে হৈছে শিক্ষণ বুলিলে কি বুজা, অৰ্থাৎ শিক্ষণ কাক বোলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লক্ষ্য কৰিবা, শিক্ষণ বুলি ক'লে আমি সহজ অৰ্থত কি বুজি পাওঁ, শিক্ষণ মানে হৈছে কোনো এটা নতুন কথা শিকা। যিকোনো এটা নতুন কথা শিকা, নতুন এটা অভিজ্ঞতা পোৱা, সেইটো তুমি চাই শিকিব পাৰা, শুনি শিকিব পাৰা, কৰি শিকিব পাৰা, যিকোনো মাধ্যমেৰে তুমি যিকোনো পদ্ধতিৰে যদি কোনো এটা নতুন কথা তুমি শিকি লৈছা, আগতে নজনা কথা এটা জানিব পাৰিছা, তেতিয়াহ'লে তাকেই শিক্ষণ বুলি কোৱা হয়। একদম সহজ কথাত কৈছোঁ, যিকোনো এটা কথা নতুনকৈ আমি শিকিছোঁ, তাক শিক্ষণ বুলি কয়। কিন্তু এতিয়া আমি প্ৰশ্নৰ উত্তৰ লিখিবলৈ যাওঁতে অলপ আমি কিতাপৰ ভাষাত, এটা ষ্টেণ্ডাৰ্ড ভাষাত লিখিব লাগিব। সেইকাৰণে মই ইয়াতে লিখিছোঁ, তোমালোক স্ক্ৰীণত দেখা পাই আছা। সহজ অৰ্থত শিক্ষণ মানে কোনো নতুন অভিজ্ঞতা আহৰণ কৰা কাৰ্য, অৰ্থাৎ বিভিন্ন পৰিৱেশ পৰিস্থিতিত নতুন নতুন অভিজ্ঞতা আহৰণ কৰি প্ৰশিক্ষণৰ যোগেদি আচৰণৰ সংশোধন কৰা কাৰ্যকে শিক্ষণ বুলি কোৱা হয়। ইয়াতে কোৱা হৈছে যে সহজ অৰ্থত যদি আমি শিক্ষণ বুলি কওঁ, তেতিয়াহ'লে কোনো এটা নতুন অভিজ্ঞতা আহৰণ কৰাকে, নতুন কথা শিকাকেই শিক্ষণ বুলি কোৱা হয়। তাৰ লগতে কৈছে যে শিক্ষণ এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, নতুন অভিজ্ঞতা যে আহৰণ কৰিলোঁ, এই নতুন অভিজ্ঞতা আহৰণ কৰি তাক আমি পুনৰাবৃত্তিৰ যোগেদি তাক আমি বাৰে বাৰে এটা অভ্যাসত পৰিণত কৰি পৰৱৰ্তী সময়ত আমাৰ আগতে যিসমূহ ভুল হৈছিল, সেই ভুলসমূহ আমি আঁতৰাই আমাৰ আচৰণৰ সংশোধন কৰিব পাৰি। তেনেকুৱা এটা প্ৰক্ৰিয়াকেই শিক্ষণ বুলি কোৱা হয়। ছাপ'জ ধৰি লোৱা, তুমি জীৱনৰ প্ৰথমবাৰ ক্লাছৰুমত বহিছা। তেনে পৰিস্থিতিত যেতিয়া ক্লাছ কৰিবলৈ শিক্ষকজন ক্লাছৰুমৰ ভিতৰলৈ সোমাই আহিছে, তেতিয়া তুমি হয়তো সকলো ছাত্ৰ ছাত্ৰীয়ে থিয় হৈ নমস্কাৰ জনাইছে, সন্মান জনাইছে, কিন্তু তুমি নাজানা যে শিক্ষকজন শ্ৰেণীকোঠালৈ সোমালে থিয় হ'ব লাগে বা সন্মান জনাব লাগে, এই কথাটো তুমি নাজানা। এনে অৱস্থাত যেতিয়া দেখা পালা যে সকলো ছাত্ৰ ছাত্ৰীয়ে থিয় হৈ শিক্ষকজনক সন্মান জনাইছে, তেতিয়া তুমি কি গম পালা, এটা নতুন কথা শিকিলা।
এটা নতুন অভিজ্ঞতা আহৰণ কৰিলা এই নতুন কথা যে শিকিলা যে শিক্ষকজন ক্লাছলৈ আহিলে থিয় হ'ব লাগে নমস্কাৰ জনাব লাগে এইটো তুমি শিকিলা এইটো তোমাৰ কাৰণে শিক্ষণ কিন্তু ইয়াৰ লগতে আৰু এটা কথা ইয়াত জড়িত হৈ আছে যে এই যে কথাখিনি তুমি শিকিলা তুমি আগতে জনা নাছিলা সেইটো তোমাৰ আচৰণৰ ভুল আছিল বা ত্ৰুটি আছিল কিন্তু তুমি সেই কথাটো জনাৰ পিছত তুমি পৰৱৰ্তী সময়ত তোমাৰ আচৰণৰ সংশোধন কৰিব লাগিব অৰ্থাৎ ইয়াৰ পিছতে আৰু আন এজন ছাৰ যে ক্লাছলৈ সোমাই আহিব তেতিয়া তুমি লগে লগে থিয় হৈ নমস্কাৰ জনাব লাগিব বা সন্মান জনাব লাগিব যদি জনাইছা মানে আগতে জনা নাছিলা এতিয়া তুমি গম পালা যে শিক্ষকক শ্ৰদ্ধা কৰিব লাগে থিয় হ'ব লাগে পিছত যিজন শিক্ষক আহিছে তেখেতৰ ক্ষেত্ৰত যদি তুমি থিয় হৈ নমস্কাৰ জনাইছা তেতিয়াহ'লে তুমি কি কৰিলা তোমাৰ আচৰণৰ সংশোধন কৰিলা তোমাৰ আগত যি ভুল আছিল সেই ভুলটো তুমি সংশোধন কৰিলা এই প্ৰক্ৰিয়াকে শিক্ষণ বুলি কোৱা হয় মই মাত্ৰ এটা সৰু উদাহৰণৰ সৈতে বুজাই দিলোঁ সকলো ক্ষেত্ৰতে কথাটো হৈছে তেনেকুৱা আগত আমি জনা নাছিলোঁ আমি ৰাস্তাৰে যাওঁতে আমি নাজানো যে কোনফালে যাব লাগে ৰাইট ছাইডত যাম নে লেফ্ট ছাইডত যাম যে আমি পিছত গম পালোঁ যে সকলো মানুহে দেখোন লেফ্ট ছাইডতেই গৈছে আমি গম পোৱাৰ লগে লগে প্ৰথম অৱস্থাত যদিও আমি ৰাইট ছাইডত গৈছিলোঁ কিন্তু আমি যেতিয়া গম পালোঁ যে আমি আচলতে আমি ভাৰতবৰ্ষৰ নাগৰিক ভাৰতবৰ্ষৰ নীতি নিয়ম মতে ৰাস্তাৰে যাওঁতে আমি লেফ্ট ছাইডত যাব লাগে তো গম পোৱাৰ পিছতে আমি কি কৰিব লাগিব লগে লগে লেফ্ট ছাইডত আমি যাত্ৰা আৰম্ভ কৰিব লাগিব যদি আমি ৰাইট ছাইডতে গৈ থাকোঁ তেতিয়াহ'লে আমাৰ আচৰণৰ সংশোধন নহ'ল আচৰণৰ পৰিৱৰ্তন নহ'ল আমি শিক্ষণ লাভ কৰাৰ লগে লগে আমি তাক আচৰণৰ সংশোধন কৰিব জানিব লাগিব এই প্ৰক্ৰিয়াকেই শিক্ষণ বুলি কোৱা হয় আশা কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল খুব ধুনীয়াকৈ বুজি পাইছা ইয়াৰ পিছত প্ৰশ্ন হৈছে যে শিক্ষণৰ এটা সংজ্ঞা দিয়া তোমালোক জানাই সংজ্ঞা বুলি ক'লে এজন কোনোবা নহয় কোনোবা এজন বিশিষ্ট ব্যক্তিয়ে নিজৰ মতামত আগবঢ়াইছে তেখেতৰ মতে কেনেকুৱা বিষয় তেখেত কেনেকৈ কৈছে সেই কথাটোৱে আমি হুবহু লিখিব লাগিব সেইমতে মই ইয়াতে লিখিছোঁ গেটছৰ মতে শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্য মই এই কথাটো ইতিমধ্যে বুজাই দিছোঁ আৰু এই কথাটো গেটছেও কৈছিল তোমালোক এইটো মনত ৰাখিবা বহীত লিখি ল'বা 3 নম্বৰ প্ৰশ্নটো হৈছে শিক্ষণৰ যিকোনো 4টা বৈশিষ্ট্য উল্লেখ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ক্ষেত্ৰত প্ৰশ্নটো তোমালোকৰ বৈশিষ্ট্য বুলি সুধিব পাৰে ক'ব পাৰে শিক্ষণৰ যিকোনো 4টা স্বৰূপ বা শিক্ষণৰ স্বৰূপ সম্পৰ্কে আলোচনা কৰা তাৰ লগতে প্ৰশ্ন এই ধৰণেও সুধিব পাৰে যে শিক্ষণৰ প্ৰকৃতি সম্পৰ্কে উল্লেখ কৰা গতিকে প্ৰশ্নটো আমাক যি ধৰণে নুসুধক কিয় এই 3টা শব্দ তোমালোকে মনত ৰাখিবা যে বৈশিষ্ট্য সুধিব পাৰে স্বৰূপো সুধিব পাৰে আৰু প্ৰকৃতি বুলিও সুধিব পাৰে তেতিয়া আমি উত্তৰটো এনেকৈ লিখিম ইয়াতে মই প্ৰথমতে শিক্ষণ কাক বোলে সেইটো লিখি লৈছোঁ অৰ্থাৎ ইতিমধ্যে যে আমি জানিলোঁ যে শিক্ষণ কি শিক্ষণ কাক বোলে সেই সেম কথাখিনি মই ইয়াতে প্ৰথমতে ওপৰ অংশত লিখি লৈছোঁ আৰু তাৰ পিছত উল্লেখ কৰিছোঁ যে শিক্ষণৰ 4টা বৈশিষ্ট্য বা স্বৰূপ বা প্ৰকৃতি সম্পৰ্কে তলত উল্লেখ কৰা হৈছে সেইকেইটা প্ৰথমটো হৈছে শিক্ষণ হৈছে এটা সাৰ্বজনীন প্ৰক্ৰিয়া সাৰ্বজনীন মানে সকলোৰে ক্ষেত্ৰত হয় শিক্ষণটো এনেকুৱা নহয় যে খালি এটা বয়সৰ মানুহৰ ক্ষেত্ৰত হ'ব বা ল'ৰাৰ ক্ষেত্ৰত হ'ব ছোৱালীৰ ক্ষেত্ৰত নহ'ব এনেকুৱা নহয় ই এটা সাৰ্বজনীন প্ৰক্ৰিয়া একেবাৰে সৰুৰ পৰা বৃদ্ধালৈকে সকলো বয়সৰ সকলো শ্ৰেণীৰ সকলো মানুহেই শিক্ষণ লাভ কৰিব পাৰে আৰু এই ক্ষেত্ৰত ল'ৰা ছোৱালী উভয়েই শিক্ষণ লাভ কৰিব পাৰে সেইকাৰণে কৈছে শিক্ষণ এটা সাৰ্বজনীন প্ৰক্ৰিয়া একদম সৰু বাচ্চা এটাৰ পৰা আৰম্ভ কৰি একেবাৰে বৃদ্ধ মানুহ এজনো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা শিকি থাকে শিকাৰ কেতিয়াও শেষ নহয় সেইকাৰণে শিক্ষণক সাৰ্বজনীন প্ৰক্ৰিয়া বুলি কোৱা হৈছে 2 নম্বৰ বৈশিষ্ট্য হৈছে শিক্ষণ লক্ষ্য উদ্দেশ্য প্ৰণোদিত কাৰ্য শিক্ষণ লক্ষ্য উদ্দেশ্যৰ দ্বাৰা প্ৰভাৱিত লক্ষ্য উদ্দেশ্য প্ৰণোদিত কাৰ্য অৰ্থাৎ শিক্ষণ লাভ কৰিবলৈ হ'লে মানুহজনৰ নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য থাকিব লাগিব লক্ষ্য উদ্দেশ্য নোহোৱাকৈ শিক্ষণ সফল হ'ব নোৱাৰে ধৰি লোৱা আজি তুমি ক্লাছ কৰি আছা আচলতে প্ৰকৃততে তুমি এইচএছ ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্ট নহয় মই ধৰি লৈছোঁ তুমি ইউটিউব চাই আছা এতিয়া তোমাৰ হোম পেজত মোৰ ভিডিঅ'টো আহি আছে তুমি ইয়াত ইচ্ছা প্ৰকাশ কৰিলা যে চাওচোন কি আছে ভিতৰত
তুমি এনেই কিন্তু তোমাৰ প্ৰয়োজন নাই, তুমি পৰীক্ষা দিব নালাগে, এইবিলাক কুৱেশ্যন এনচাৰ তুমি জনাৰ কোনো ধৰণৰ দৰকাৰ নাই, কিন্তু তুমি এনেই ভিডিঅ'টো ক্লিক কৰি ভিতৰলৈ সোমালা, তেতিয়া তুমি মই মোৰ ক্লাছখিনি তুমি শুনি আছা, কথাখিনি শুনি আছা, ভাল লাগি আছে শুনি আছা, কিন্তু তোমাৰ উদ্দেশ্য নাই যে তুমি এই কথাখিনি শুনি কি কৰিবা, এই এনচাৰখিনি জানি লৈ তুমি কি কৰিবা, তোমাৰতো পৰীক্ষা দিয়াৰ প্ৰয়োজন নাই। এতিয়া তোমাৰ কোনো লক্ষ্য বা উদ্দেশ্য নাই যে সেই আনচাৰৰ যোগেদি তুমি কি কৰিব বিচৰা, কিন্তু এনেই শুনি আছা, তেতিয়াহ'লে কি হ'ব জানা, কথাখিনি যদিও মই বুজাই থাকোঁতে তুমি বুজি পাবা, কিন্তু দুদিন পিছতেই বা 2 ঘণ্টা পিছতেই তুমি এই কথাখিনি পাহৰি যাবা, কাৰণ এই কথাখিনি শিকিবলৈ তোমাৰ লক্ষ্য নাছিল বা উদ্দেশ্য নাছিল, সেইকাৰণে তেনেকুৱা হৈ যাব। অৰ্থাৎ আমি গম পালোঁ যে শিক্ষণ লাভ কৰিবলৈ হ'লে প্ৰথমতে আমি লক্ষ্য উদ্দেশ্য স্থিৰ কৰিব লাগিব, আৰু লক্ষ্য উদ্দেশ্য লৈ যদি আমি শিক্ষণৰ ক্ষেত্ৰত আগবাঢ়োঁ তেতিয়াহ'লে সেই শিক্ষণ ফলপ্ৰসূ হ'ব বা স্থায়ী হ'ব। 3 নম্বৰ বৈশিষ্ট্য হৈছে সাধাৰণতে শিক্ষণ ব্যক্তিৰ আগ্ৰহ, মনোযোগ, অভিৰুচন আৰু অনুশীলনৰ ওপৰত নিৰ্ভৰ কৰে। গুৰুত্বপূৰ্ণ কথা, শিক্ষণ এজন ব্যক্তিৰ আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰে। আগ্ৰহ বুলি ক'লে কি বুজি পাম, যে আমি সেই বিষয় সম্পৰ্কে জানিবলৈ খুবেই ইচ্ছা প্ৰকাশ কৰিছোঁ, আমাক লাগে এনেকুৱা এটা অনুভৱ আমি অনুভৱ কৰিব পাৰিছোঁ। এয়া ধৰি লওক মই ভিডিঅ' দিয়াৰ ক্ষেত্ৰত যদি পলম হৈ যায়, তোমালোকে বিভিন্ন ধৰণে কমেণ্ট কৰা, ছাৰ ভিডিঅ' লাগে, আপোনাৰ ক্লাছ ভাল লাগে, ভিডিঅ' দিয়ক, এই যে তোমাৰ এটা এই ক্ষেত্ৰত যে তোমাৰ এটা যি ইচ্ছা দেখা গৈছে, তোমাৰ মনৰ পৰা যিটো এটা হেঁপাহ দেখা গৈছে, সেইটোকে আগ্ৰহ বুলি কোৱা হয়। এই যে মই ক্লাছ দিয়াৰ লগে লগে তুমি সেইটো একেবাৰে যদি সেই সময়ত বেলেগ কিবা কাম কৰি আছিলা, যদি গম পালা যে মই ক্লাছ দিছোঁ, লগে লগে সেই কামসমূহ বন্ধ কৰি তুমি ক্লাছটো আৰম্ভ কৰিলা, এইটো তোমাৰ এটা আগ্ৰহ, যে মোৰ ক্লাছৰ প্ৰতি তোমাৰ এটা টান আছে, সেই বিষয়টোকে আগ্ৰহ বুলি কোৱা হয়। আৰু মনোযোগ বুলি ক'লে আগ্ৰহ আছে, ধৰি লোৱা মোৰ ক্লাছ তোমাৰ লাগে, তুমি লাগে বুলি এটা অনুভৱ কৰি আছা, সেইটো তোমাৰ আগ্ৰহ। কিন্তু মই ক্লাছ দিয়াৰ পিছত তুমি ভিডিঅ'টো অন কৰিলা, অন কৰি কি বোলে ভিডিঅ' চলি আছে, তুমি বেলেগ কিবা কথা চিন্তা কৰি আছা, বেলেগ কিবা ইফালে সিফালে চাই আছা, ওচৰে পাজৰে থকা মানুহৰ লগত কথা পাতি আছা, তেতিয়াহ'লে কি হ'ল, তুমি ক্লাছটোৰ প্ৰতি মনোযোগী হ'ব পৰা নাই। অৰ্থাৎ তেনেকৈ যদি ক্লাছটো তুমি গ্ৰহণ কৰা, তেতিয়াহ'লে তোমাৰ শিক্ষণ সফল নহ'ব। তুমি কি হ'ব লাগিব, চাৰিওফালৰ বিভিন্ন বিষয় তুমি ত্যাগ কৰি, তুমি বৰ্জন কৰি একাণপতীয়াভাৱে তুমি এই বিষয়টো মন পুতি বিষয়টো তুমি গ্ৰহণ কৰিব লাগিব, তেতিয়াহ'লে তাক মনোযোগ বুলি কোৱা হ'ব। আৰু শিক্ষণৰ ক্ষেত্ৰত এই মনোযোগৰ অতিকৈ প্ৰয়োজন আছে। তাৰপিছত অভিৰুচন লাগিব। অভিৰুচন বুলি ক'লে তুমি তাৰমানে এনেকুৱা বিষয় যে তাৰ প্ৰতি তুমি খুবেই মটিভেটেড, ছাৰে ক্লাছ দিব, মই ক্লাছ গ্ৰহণ কৰিম, এইখিনি কথা জানিম, ছাৰে যেনেকৈ বুজাই আছে এইখিনি কথা জানিলে মই মোৰ ফাইনেল পৰীক্ষাত লেটাৰ পাম, লেটাৰ পালে মোৰ ইমান ভাল হ'ব, ইমান এটা তোমাৰ তাৰ প্ৰতি এটা তুমি ইমান আগ্ৰহী হৈ গৈছা, সেইটো তোমাৰ লাগে, আৰু তুমি খুবেই তাৰ প্ৰতি মটিভেটেড, সেই বিষয়টো ইয়াত প্ৰয়োজন আছে। যে কোনো এটা বিষয় শিকিবলৈ হ'লে বা শিক্ষণ লাভ কৰিবলৈ হ'লে তাৰ প্ৰতি তোমাৰ এনেকুৱা এটা ভাৱ থাকিব লাগিব, তেতিয়াহে তুমি বিষয়টো সহজতে শিকিব পাৰিবা। তাৰপিছত অনুশীলন লাগিব। অনুশীলন পুনৰাবৃত্তি কৰা, প্ৰেক্টিছ কৰা। মই ক্লাছটো কৰিলোঁ, তুমি বুজি পালা, 2 মাহ পিছত সেইটো পাহৰি যাব পাৰা, এটা স্বাভাৱিক প্ৰক্ৰিয়া, আমাৰ বিস্মৃতি হ'ব পাৰে, কিন্তু তাক কি কৰিব লাগিব, মাজে মাজে আমি অনুশীলন কৰিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব, আকৌ চাব লাগিব, লিখিব লাগিব, সেইটো আমাৰ মনত আছেনে নাই চেক কৰিব লাগিব। এই কামখিনি শিক্ষণৰ ক্ষেত্ৰত অতিকৈ প্ৰয়োজন আছে। আশা কৰোঁ বুজি পাইছা। 4 নম্বৰ বৈশিষ্ট্য হৈছে শিক্ষণ হৈছে সমাযোজন প্ৰক্ৰিয়া। সমাযোজন প্ৰক্ৰিয়া এইটো নিশ্চয় বুজি পোৱা, সমাযোজন কাক কয়। অৰ্থাৎ শিক্ষণৰ দ্বাৰা মানুহে নিজৰ আচৰণক সংশোধন কৰি বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ লগত নিজকে সুস্থভাৱে সমাযোজন কৰিব পাৰে। এই যে আমি শিক্ষণ লাভ কৰাৰ পিছত আমি কোনো এটা বিষয় জনাৰ আগত আমি অজ্ঞ হৈ থাকোঁ, তাত আমি সুস্থভাৱে এডজাষ্ট হ'ব নোৱাৰোঁ, সমাযোজন কৰিব নোৱাৰোঁ, কিন্তু যেতিয়া আমি কোনো এটা বিষয় সম্পৰ্কে জানি লওঁ তেতিয়াতো আমি সুস্থভাৱে সমাযোজন কৰিব পাৰিম। সেইকাৰণে শিক্ষণটোক এটা সমাযোজন প্ৰক্ৰিয়া বুলি কৈছে। মই উদাহৰণ দিছিলোঁ যে তুমি ক্লাছৰুমত ছাৰ অহাৰ লগে লগে তুমি থিয় হোৱা নাই, তুমি সমাযোজন কৰিব পৰা নাই, আন বাকী 10জন 20জন ছাত্ৰ ছাত্ৰীয়ে থিয় হৈছে, তেওঁলোকে ছাৰৰ লগত সমাযোজন কৰিব পাৰিছে, কিন্তু তুমি সমাযোজন কৰিব পৰা নাই, তুমি বহিয়ে আছা। ৰাস্তাৰে যাওঁতে তুমি সকলোৱে লেফ্ট ছাইডত গৈছে, তুমি ৰাইট ছাইডত গৈছা, তাৰমানে তুমি সমাযোজন কৰিব পৰা নাই। যেতিয়া তুমি বিষয়টো শিকি ল'বা তেতিয়া নিশ্চয় তোমাৰ এই ভুল নহ'ব, আৰু তুমি সকলো এই ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ লগত নিজকে সুস্থভাৱে তুমি সমাযোজন কৰিব পাৰিবা। এই কামটোৰ জৰিয়তে তোমাৰ আত্মবিশ্বাস বাঢ়িব, তোমাক কোনো উপলুঙা নকৰে, তোমাক
কোনো হাঁহি ঠাট্টা নকৰে এই ক্ষেত্ৰত তোমাৰ আত্মবিশ্বাস বাঢ়িব সেইকাৰণে শিক্ষণৰ যোগেদি আমি সমাযোজন কৰিব পাৰি বুলি ক'ব পাৰি ইয়াৰ পিছত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে ইয়াত মৰমৰ ছাত্ৰ ছাত্ৰীসকল যি তিনিটা প্ৰশ্ন তোমালোকে দেখা পাই আছে ৰঙা ৰঙা আখৰেৰে লিখা আছে মই আশা কৰোঁ ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন পৰীক্ষাত আহিব এতিয়া হয়তো তোমালোকে কি কৰা ইউটিউবত আৰু বিভিন্ন ধৰণৰ ক্লাছ এনেকৈ চাই থকা অন্যান্য ইউটিউবাৰ আছে সিহঁতে থাম্বনেইলত ভিডিঅ'টোৰ ওপৰত এটা পোষ্টাৰ লগাই দিব যে 100% কমন 100% প্ৰশ্ন এইবাৰ পৰীক্ষাত আহিব এইবিলাক একদম ভুৱা কথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিশ্বাস কৰা এইসমূহ ইউটিউবৰ কিছুমান এটা মানে কমন শব্দ যাতে এই ধৰণৰ শব্দ ব্যৱহাৰ কৰি ভিউজ বেছিকৈ ল'ব পাৰে ইউটিউবাৰসকলে সেইকাৰণে এইবিলাক শব্দ ব্যৱহাৰ কৰে তেওঁ নিজেও নাজানে যে 100% আহিব নে নাহে আৰু মই আচৰিত হৈ গৈছোঁ কিছুমান ভিডিঅ' এনেকৈ 100% কমন বুলি দি কিনে দিয়াৰ লগে লগে যেতিয়া ভিডিঅ'টো ক্লিক কৰোঁ অ'পেন কৰোঁ তেতিয়া গৈ ভিতৰত চাওঁ যে কোনোবা এটা নোটৰ কোনোবা দুটা পেজ ফটো মাৰি সেইখিনি কথাই মাত্ৰ পঢ়ি দি আছে মাত্ৰ বোলে শিক্ষণ কাক বোলে এইটো ক'লে কৈ কিনে শিক্ষণৰ এনচাৰটো নোটত বা গাইডত যি ধৰণে আছে সেইটোৱেই পঢ়ি স্কিপ কৰি গৈ আছে একো বুজোৱাৰ কথাই নাহে তাতে বা তাত পৰীক্ষাত আহিব নাহিব সেই সম্পৰ্কে কোনো যুক্তিযুক্ততা নাই এনেই আৰু ফটো মাৰি দুটামান পেজ লৈ ভিডিঅ' এটা বনাই ইউটিউবত আপলোড কৰি দিছে গতিকে হয় দিছে একো অসুবিধা নাই ল'ৰা ছোৱালী উপকাৰ হ'ব কিন্তু ল'ৰা ছোৱালীক মিছগাইড কৰি আছে কিছুমানে ভাবিব কি কিছুমান ল'ৰা ছোৱালীয়ে ভাবিব যে 100% কমন মানে এইকেইটা পঢ়িলেই হ'ব এই লেচনৰ আৰু বাকী কুৱেশ্যন আনচাৰ নালাগে গতিকে এই ক্ষেত্ৰত বহুত ডাঙৰ এটা সৰ্বনাশ হৈ যাব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক কৈছোঁ এই ধৰণৰ কথাত বিশ্বাস নকৰিবা তুমি থৰলি সকলোবোৰ কথা তুমি জানিব লাগিব এতিয়া কোনেও নাজানে পৰীক্ষাত কোনটো প্ৰশ্ন আহিব কোনটো নাহে সেইকাৰণে মই ক'ব নোখোজোঁ যে 100% কমন এইটো কিন্তু খুবেই পচিবিলিটি আছে এই যি তিনিটা প্ৰশ্ন মই ইয়াতে উল্লেখ কৰিছোঁ আগৰ বছৰসমূহত দেখা গৈছে গতিকে অলপ গুৰুত্ব সহকাৰে ল'বা মই কোৱা নাই যে এইটো মাত্ৰ ইম্পৰ্টেণ্ট আৰু বাকীখিনি চাব নালাগে তেনেকুৱা নহয় মই যিবিলাক প্ৰশ্ন উত্তৰ দি আছোঁ সকলোবোৰেই ইম্পৰ্টেণ্ট আশা কৰোঁ পৰীক্ষা দি আহি তোমালোকে এবাৰ ক'বই লাগিব যে ছাৰ যিখিনি দিছিল গোটেইখিনি পৰীক্ষাত পালোঁ কিন্তু মই এতিয়াই সেই ধৰণে ক'ব নোখোজোঁ যিয়ে নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল বেয়া নাপাবা প্ৰশ্নত লিখিছোঁ শিক্ষণ হৈছে আচৰণৰ সংশোধন কাৰ্য ব্যাখ্যা কৰা আমি ইতিমধ্যে পাই আহিছোঁ যে শিক্ষণ এটা আচৰণৰ সংশোধন কাৰ্য এইটো এটা এনেকৈ লাইন এটা উঠাই দি ক'ব পাৰে যে ব্যাখ্যা কৰা শিক্ষণ যে আচৰণৰ সংশোধন কাৰ্য তুমি কি বুজি পাইছা সেইটো তুমি ব্যাখ্যা কৰা অথবা বুলি দি মই আৰু এটা প্ৰশ্ন লিখিছোঁ শিক্ষণ হৈছে সমাযোজন প্ৰক্ৰিয়া অলপ আগতেই পালোঁ যে শিক্ষণ লাভ কৰাৰ পিছত আমি সকলো পৰিৱেশ পৰিস্থিতিতে নিজকে সমাযোজন কৰিব পাৰি তাৰমানে শিক্ষণ এটা সমাযোজন প্ৰক্ৰিয়া এইটো কেনেকুৱা ধৰণৰ সেইটো ব্যাখ্যা কৰা আৰু এটা প্ৰশ্ন সুধিব পাৰে শিক্ষণ এটা সমস্যা সমাধান প্ৰক্ৰিয়া অৰ্থাৎ শিক্ষণ এটা সমস্যা সমাধান প্ৰক্ৰিয়া এই যে আমি কোনো এটা বিষয় জনাৰ আগতে আমাক সমস্যা হৈ থাকে যে আমি নাজানো আমি সেইটো কৰিব নোৱাৰিলোঁ কিন্তু জনাৰ পিছত আমাক এই সমস্যাৰ সমাধান হৈ যায় সেই সম্পৰ্কে লিখিব লাগিব এই তিনিটা ব্যাখ্যা কৰা ধৰণৰ প্ৰশ্ন যদিও তিনিটা বেলেগ বেলেগ প্ৰশ্ন বেলেগ বেলেগকৈ উত্তৰ লিখিব লাগিছিল কিন্তু মই খুব ধুনীয়াকৈ এই তিনিওটা প্ৰশ্নৰ উত্তৰ এটা উত্তৰৰ মাজেৰে মই প্ৰকাশ কৰিছোঁ আশা কৰোঁ প্ৰত্যেকৰে উপকাৰ হ'ব যদিও অকণমান দীঘল হ'ব কিন্তু তিনিটা প্ৰশ্নৰ উত্তৰ একেলগে আছে চাবা প্ৰশ্ন তিনিটা মনত ৰাখিবা আচৰণৰ সংশোধন কাৰ্য সমাযোজন প্ৰক্ৰিয়া আৰু সমস্যা সমাধান প্ৰক্ৰিয়া শিক্ষণক কৈছে ইয়াত কোৱা হৈছে যে সহজ অৰ্থত শিক্ষণ মানে মই আগৰ কথাখিনি ইয়াত উল্লেখ কৰিছোঁ সহজ অৰ্থত শিক্ষণ মানে কোনো নতুন অভিজ্ঞতা আহৰণ কৰা কাৰ্য অৰ্থাৎ বিভিন্ন পৰিৱেশ পৰিস্থিতিত নতুন অভিজ্ঞতা আহৰণ কৰি প্ৰশিক্ষণৰ যোগেদি আচৰণৰ সংশোধন কৰা কাৰ্যকে শিক্ষণ বুলি কোৱা হয় এইখিনি কথা মই ওপৰত আগতেও কৈছোঁ বুজাই দিছোঁ এইখিনি আৰু নকওঁ তাৰপিছৰ পৰা চাবা প্ৰায় সকলো ব্যক্তিৰে আচৰণৰ ক্ষেত্ৰত কিছুমান আখুৱাক থকা দেখা যায় আমাৰ প্ৰত্যেকৰে কিছুমান আচৰণৰ ক্ষেত্ৰত আমাৰ কিছুমান আখুৱাক আছে বা দুখ আছে আমি কিছুমান নজনা কথা আছে কিন্তু শিক্ষণে বিভিন্ন অভিজ্ঞতাৰ যোগেদি সেই দুখযুক্ত আচৰণসমূহ চিনাক্ত কৰি তাৰ সংশোধন কৰে কিন্তু শিক্ষণে কি কৰে এই যিসমূহ আমাৰ আচৰণত যিসমূহ ভুল আছে দুখ আছে অসুবিধা আছে সেই সমস্যাসমূহ শিক্ষণে চিনাক্ত কৰে কৰি শিক্ষণে আমাক জ্ঞান দিয়ে দি কিনে কি কৰে সেই আচৰণৰ যিসমূহ দুখ ত্ৰুটি আছে সেইসমূহ আমাক সংশোধন কৰে গতিকে ওপৰত এটা প্ৰশ্ন পাইছোঁ নহয় আমি যে শিক্ষণ হৈছে আচৰণ সংশোধন কাৰ্য তাৰে কিছু কথা ইয়াতে আহি গ'ল
তাৰপিছত লিখা হৈছে শিক্ষণৰ দ্বাৰা ব্যক্তিৰ কৰ্মদক্ষতা বৃদ্ধি পায় মৰমৰ ছাত্ৰ ছাত্ৰীসকল চাবা যদিও ইয়াতে পেৰাগ্ৰাফ চেঞ্জ হৈছে কিন্তু মই ইয়াত পেৰাগ্ৰাফ চেঞ্জ কৰা নাছিলোঁ এইটো ছেটিঙৰ কাৰণে হৈ গৈছে তোমালোক একেলগতে লিখি ল'বা শিক্ষণৰ দ্বাৰা ব্যক্তিৰ কৰ্মদক্ষতা বৃদ্ধি পায় আৰু বিভিন্ন কৌশল আয়ত্ত কৰিব পাৰে আৰু এই দক্ষতা বা কৌশলৰ সহায়ত বিভিন্ন কামৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহৰ সমাধান কৰিব পাৰে ইয়াত কৈছে যে শিক্ষণ লাভ কৰাৰ পিছত আমাৰ কৰ্মদক্ষতা বৃদ্ধি পায় যেতিয়া আমি কোনো এটা বিষয় জানিম কৰিবলৈ শিকিম তেতিয়াতো সেই ক্ষেত্ৰত আমাৰ দক্ষতা বাঢ়ি যাব আমাক কিছুমান কৌশল আয়ত্ত কৰিব পাৰিম আৰু সেই দক্ষতা বা কৌশলসমূহ আমি প্ৰয়োগ কৰি কামসমূহৰ ক্ষেত্ৰত যিসমূহ সমস্যাই দেখা দিব সেই সমস্যাসমূহ আমি সহজতে সমাধান কৰিব পাৰিম মানে মূল কথা হৈছে আমি বিষয় এটা জনাৰ পিছত সেই বিষয় সম্পৰ্কে যদি কোনো সমস্যাৰ সৃষ্টি হয় তেতিয়াহ'লে সমস্যাটো আমি সমাধান কৰিব পাৰিম শিক্ষণে আমাক এইখিনি সহায় কৰে শিক্ষণে সমস্যাসমূহ সমাধান কৰাৰ বাবে বিভিন্ন পদ্ধতিৰ ধাৰণা প্ৰদান কৰে শিক্ষণে আমাক কি কৰে কোনো এটা সমস্যা আমি কেনেকৈ সমাধান কৰিম সেই সম্পৰ্কে আমাক কিছুমান পদ্ধতিৰ বিষয়ে জ্ঞান দিয়ে তলত লিখা হৈছে যিহেতু শিক্ষণে মানুহৰ আচৰণৰ সংশোধন কৰে গতিকে আচৰণ সংশোধন কৰি মানুহে যিকোনো পৰিৱেশ পৰিস্থিতিতে নিজকে সুস্থভাৱে সমাযোজন কৰিবলৈ সক্ষম হয় যিহেতু শিক্ষণে মানুহৰ কি কৰে আচৰণৰ সংশোধন কৰে ভুল ভ্ৰান্তিসমূহ দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে গতিকে শিক্ষণ লাভ কৰাৰ পিছত আমাৰ কোনো পৰিৱেশ পৰিস্থিতিতে আমি মানে এটা সমস্যাৰ সৃষ্টি নহ'ব আমাক কোনো ঠাট্টা কৰিব নোৱাৰে আমাক চাই কোনো উপলুঙা কৰিব নোৱাৰে সেই সম্পৰ্কে আমি সজাগ থাকিব পাৰিম আৰু এই সম্পৰ্কে আমি বিষয়টো যিহেতু জানো আমাৰ তাত কোনো ধৰণৰ সমস্যা নহ'ব আমি সকলোৰে লগত সুস্থভাৱে মিলামিছা কৰিব পাৰিম বা সমাযোজন কৰিব পাৰিম এই তিনিওটা প্ৰশ্নৰ উত্তৰ এই ধৰণে লিখিলে আশা কৰোঁ সম্পূৰ্ণ নাম্বাৰ পাবা আৰু এই ক্ষেত্ৰত বেছি নাম্বাৰ নাথাকে 2 বা 3 নাম্বাৰহে থাকিব ইয়াতকৈ বেছি নাথাকে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শিক্ষণৰ বিভিন্ন উপাদানসমূহ আলোচনা কৰা অথবা ইয়াতো 3টা প্ৰশ্ন দিয়া হৈছে এনসাৰ একেটাই চাবা শিক্ষণৰ বিভিন্ন উপাদানসমূহ আলোচনা কৰা তাৰপিছত কৈছে শিক্ষণৰ চৰ্তসমূহ আলোচনা কৰা তাৰপিছত কৈছে শিক্ষণক প্ৰভাৱিত কৰা কাৰকসমূহ আলোচনা কৰা মনত ৰাখিবা শিক্ষণৰ উপাদান শিক্ষণৰ চৰ্ত শিক্ষণক প্ৰভাৱিত কৰা কাৰক এই তিনিওটা বিষয় একেটা বিষয়ে মাত্ৰ তোমালোক মনত ৰাখিব লাগে আৰু ইয়াৰ তিনিটাৰ যিকোনো এটা প্ৰশ্ন পৰীক্ষাত আহিলে সেইটো তোমালোকে এনসাৰ এইটোৱে লিখি দিব পাৰিবা প্ৰশ্নটো নিশ্চয় বুজি পাইছা শিক্ষণক প্ৰভাৱিত কৰা কাৰকসমূহ তাৰ মানে শিক্ষণক কি এনেকুৱা কি বিষয় আছে যিবোৰ বিষয়ে শিক্ষণৰ ক্ষেত্ৰত প্ৰভাৱ পেলায় চাবা শিক্ষণ এনে এক প্ৰক্ৰিয়া যিয়ে কিছুমান কাৰকৰ দ্বাৰা প্ৰভাৱিত হয় গম পালা শিক্ষণৰ কিছুমান চৰ্ত তথা ইয়াক প্ৰভাৱিত কৰা কাৰক বা উপাদান হৈছে এনে ধৰণৰ চাবা কি উপাদান আছে শিক্ষণক কিহে প্ৰভাৱ পেলায় 1 নম্বৰ শাৰীৰিক আৰু মানসিক সুস্থতা শিক্ষণৰ চৰ্ত মানে শিক্ষণ হ'বলৈ হ'লে কি চৰ্ত লাগিব আমি কোনো এটা বিষয় জানিবলৈ হ'লে আমি কি ক্ষেত্ৰত চৰ্তসমূহ পূৰণ কৰিব লাগিব প্ৰথম কথা হৈছে আমি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ'ব লাগিব এইটো এটা একেবাৰে সহজ কথা আমি কোনো এটা বিষয় শিকিবলৈ হ'লে আমাৰ শাৰীৰিক সুস্থতা লাগিব লগতে মানসিক সুস্থতাও লাগিব আজি বোলে আমাৰ জ্বৰ হৈ আছে কাহ হৈ আছে পেটৰ বিষ হৈ আছে সেই সময়ত আমি কিবা এটা বিষয় শিকিব পাৰিম জানো এই মুহূৰ্তত যদি তোমাৰ মূৰৰ বিষ হৈ আছে তেতিয়াহ'লে তুমিতো মোৰ ক্লাছটো গ্ৰহণ কৰি নাথাকিবা তুমি এই ক্লাছটো বন্ধ কৰি দিবা বোলে ভাল লগা নাই মানে মূৰৰ বিষ হৈ আছে অসুবিধা হৈ আছে ঠিক তেনেকৈ আজি যদি তুমি বহুত টেনশ্যনত আছা তোমাৰ আজি ঘৰত কিবা অঘটন হৈছে তোমাৰ কিবা পাৰ্চনেল লাইফত সমস্যা হৈছে সেইটো লৈ তুমি চিন্তা কৰি আছা তেনেকুৱা পৰিস্থিতিত একো এটা কথাই তুমি শিকিব নোৱাৰিবা সেইকাৰণে কৈছে প্ৰথম চৰ্ত হৈছে তুমি কোনো এটা বিষয় শিকাৰ বাবে প্ৰথমতেই তুমি শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব তোমাৰ কোনো বেমাৰ আজাৰ থাকিব নালাগিব আৰু তুমি দ্বিতীয় কথা হৈছে মানসিকভাৱে সুস্থ হৈ থাকিব লাগিব তুমি ফ্ৰী মাইণ্ডত থাকিব লাগিব তুমি এটা আনন্দ মনে থাকিব লাগিব ভিতৰত এইখিনি কথাই বুজোৱা হৈছে তোমালোক বহিত লিখি ল'বা 2 নম্বৰত কৈছে আগ্ৰহ আৰু মনোযোগ আগ্ৰহ লাগিব এইখিনি কথা মই আগতেও কৈছোঁ যিকোনো এটা কথা শিকিবলৈ হ'লে আমাৰ আগ্ৰহ লাগিবই আমাৰ বোলে ইচ্ছা নাই নালাগে এনেকুৱা এটা ভাৱ হৈ আছে তেতিয়াহ'লে তুমি শিকিব নোৱাৰিবা তোমাৰ ইচ্ছা আছে আগ্ৰহ আছে বিষয়টো পালা বিষয়টো যেতিয়া তুমি লৈ আছা শিকি আছা সেই সময়ত যদি তুমি মনোযোগ নিদিয়া তাক তুমি যদি একেবাৰে সূক্ষ্মভাৱে তুমি তাক যদি গ্ৰহণ নকৰা তেতিয়াহ'লেও নহ'ব তুমি মনোযোগ দিব লাগিব
বিষয়টোৰ প্ৰতি যদি মনোযোগ দিয়া যায় আৰু যদি আগ্ৰহ প্ৰকাশ কৰা যায় তেতিয়াহে বিষয়টো সঠিকভাৱে তুমি আয়ত্ত কৰিব পাৰিবা চাবা ভিতৰত এইখিনি কথাই বুজোৱা হৈছে তিনি নম্বৰ চৰ্ত হৈছে বয়স আৰু লিংগ অৰ্থাৎ এইটো এটা কাৰক যে শিক্ষণৰ ক্ষেত্ৰত বয়স আৰু লিংগই কিছু প্ৰভাৱিত কৰে অৰ্থাৎ সকলো বয়সৰ লোকেই যদিও শিক্ষণ লাভ কৰিব পাৰে কিন্তু সকলো বয়সৰ লোকে সমানভাৱে শিক্ষণ লাভ কৰিব নোৱাৰে 3 বছৰ বয়সৰ শিশু এটাই যি ধৰণৰ কথা শিকিব পাৰিব 30 বছৰ বয়সৰ ব্যক্তি এজনে তেনে ধৰণৰ কথা নিশ্চয় নিশিকিব তাতকৈ উচ্চ মানৰ শিক্ষাখিনি লাভ কৰিব ক্লাছ 5ৰ ল'ৰা ছোৱালীক যদি সমীকৰণৰ অংক দিয়া হয় নিশ্চয় সিহঁতে নোৱাৰিব কিন্তু ক্লাছ 9ৰ ল'ৰা ছোৱালীক যদি সমীকৰণৰ অংক দিয়া হয় সিহঁতে পাৰিব তাৰ মানে দেখা গ'ল যে বয়স ভেদে শিক্ষণৰ পাৰ্থক্য দেখা যায় ঠিক তেনেকৈ লিংগৰ ক্ষেত্ৰতো ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত শিক্ষণৰ কিছুমান পাৰ্থক্য দেখা পোৱা যায় যে কিছুমান বিষয় লৰাই ভালকৈ শিকিব পাৰে আৰু কিছুমান বিষয় ছোৱালীয়ে ভালকৈ শিকিব পাৰে আজিকালি যদিও এই পাৰ্থক্য কিছু পৰিমাণে নোহোৱা হৈছে তথাপিও একেবাৰে নাই বুলি ক'ব নোৱাৰি 4 নম্বৰ কাৰকটো হৈছে অনুশীলন আৰু পুনৰাবৃত্তি আমি শিক্ষণ লাভ কৰিবলৈ হ'লে বা শিক্ষণক আমি দীৰ্ঘকাল বহুত দিনলৈ আমি মনত ৰাখিবলৈ হ'লে আমাক কি লাগিব অনুশীলন লাগিব তাক মাজে মাজে আমি প্ৰেক্টিছ কৰিব লাগিব আমি পুনৰাবৃত্তি কৰিব লাগিব তাক যদি আমি মাজে মাজে চাই থাকোঁ তাক আমি যদি মাজে মাজে আওৰাই থাকোঁ তেতিয়াহ'লে ভৱিষ্যতলৈ বহু দিনলৈ সেইখিনি কথা আমি পাহৰি নাযাওঁ এইখিনি কথা তোমালোক মনত ৰাখিবা 5 নম্বৰ কাৰকটো হৈছে শিক্ষণ পদ্ধতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া কোনো এটা বিষয় শিকাৰ সময়ত যদি শিক্ষা দানৰ পদ্ধতিটো যদি ভাল নহয় তেতিয়াহ'লে সেই শিক্ষণটো সফল নহ'ব এতিয়া মই তোমালোকক যিসমূহ কথা শিকাই আছোঁ এই ক্ষেত্ৰত মই যিটো পদ্ধতি ব্যৱহাৰ কৰিছোঁ বা প্ৰয়োগ কৰিছোঁ এই পদ্ধতিটোৱে যদি ত্ৰুটিপূৰ্ণ হয় দুখযুক্ত হয় ভাল নহয় তেতিয়াহ'লে নিশ্চয় তোমালোক এই সম্পৰ্কে ভালকৈ জ্ঞান লাভ কৰিব নোৱাৰিবা বা বেছি দিন তোমালোক মনত ৰাখিব নোৱাৰিবা শিক্ষা দানৰ পদ্ধতি যিমান ভাল হ'ব শিক্ষণৰ ফলপ্ৰসূতা ইমানেই বেছি হ'ব তাৰপিছত লাষ্ট 6 নম্বৰত কাৰকটো হৈছে বা চৰ্তটো হৈছে লক্ষ্য সচেতনতা এইটো মই আগতেও কৈছিলোঁ যে কোনো এটা বিষয় শিকাৰ ক্ষেত্ৰত আমি লক্ষ্য সচেতন হ'ব লাগিব লক্ষ্য স্থিৰ কৰিব লাগিব যদি আমি এটা লক্ষ্য লৈ শিক্ষণটো লাভ কৰিবলৈ আগবাঢ়ো তেতিয়াহ'লে সেই শিক্ষণটো আমাৰ সফল হ'ব কোনো এটা বিষয় আমাৰ শিকাৰ প্ৰতি আমাৰ কোনো লক্ষ্য নাই কোনো ধৰণৰ আমাৰ উদ্দেশ্য নাই এনেই শিকি আছোঁ তেতিয়াহ'লে সেই শিক্ষণটো অতি কম সময়ৰ ভিতৰতে আমি পাহৰি যোৱাৰ ক্ষেত্ৰত আমাক অৰিহণা যোগাব পাহৰি যাম আমি গতিকে আমি গম পালোঁ যে লক্ষ্য স্থিৰ কৰিলেহে কোনো এটা বিষয় বহুত দিনলৈ মনত ৰাখিব পাৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এটা প্ৰশ্ন এইখিনিতে উল্লেখ কৰা হৈছে অতি শিক্ষণ এইটো আগতেও কোনোবা বছৰ পৰীক্ষাত আহিছিল মই যিকেইটা প্ৰশ্ন আলোচনা কৰিলোঁ ইয়াৰ প্ৰায় কেইটা প্ৰশ্নই পৰীক্ষাত আহিছিল আগতে ইয়াত প্ৰশ্নটো হৈছে অতি শিক্ষণ বা অতিৰিক্ত শিক্ষণ কাক বোলে অতি শিক্ষণ তাৰ মানে উত্তৰত চাবা কোনো এটা শিক্ষণীয় বিষয়বস্তু আয়ত্ত কৰাৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টাতকৈ অধিক প্ৰচেষ্টা কৰাকে অতি শিক্ষণ বুলি কোৱা হয় একদম সহজ কথা কোনো এটা বিষয় তুমি শিকিবলৈ গৈ আছা সেই বিষয়টো শিকিবলৈ যিমানখিনি চেষ্টা কৰিব লাগে সেইখিনি চেষ্টা কৰাৰ উপৰিও তুমি আৰু বহুত চেষ্টা কৰিব লগা হৈ আছে তেতিয়াহ'লে তাক অতি শিক্ষণ বুলি কোৱা হয় তুমি এটা গণিতৰ অংক এটা সমাধান কৰিবলৈ গৈছা সেই অংকটো আচলতে 5 মিনিটতে সমাধান ওলাব লাগিছিল কিন্তু দেখা গ'ল যে সেই অংকটো তুমি এবাৰ দুবাৰ তিনিবাৰ পাঁচবাৰলৈকে কৰিলা তোমাৰ 1 ঘণ্টা সময় গুচি গ'ল বা আধা ঘণ্টা সময় গুচি গ'ল তোমাৰ তাৰ পিছতহে তাৰ সমাধান তুমি উলিয়াব পাৰিলা গতিকে এই ক্ষেত্ৰত দেখা গ'ল কি তুমি সেই গণিতৰ অংকটো শিকিবলৈ যিমানখিনি চেষ্টা কৰিব লাগে সেইখিনি চেষ্টা কৰাৰ উপৰিও আৰু বহুত চেষ্টা কৰিব লগা হ'ল এই তাকে অতি শিক্ষণ বুলি কোৱা হয় তাৰ পিছত প্ৰশ্নত সুধিছে পুনৰ শিক্ষণ কাক বোলে পুনৰ মানে বুজি পোৱা আকৌ এবাৰ শিকি থৈছোঁ সেই শিকা কথাটোৱে যদি আকৌ আমি শিকিছোঁ বা পাহৰি গৈছিলোঁ বা আধা পাহৰিছোঁ সেইটো আকৌ আমি শিকিছোঁ তেতিয়াহ'লে তাকেই পুনৰ শিক্ষণ বুলি কোৱা হয় ইয়াত কোৱা হৈছে কোনো এটা বিষয় সম্পৰ্কে জ্ঞান লাভৰ পিছত বিষয়বস্তুটো ব্যৱহাৰৰ উপযোগীকৈ আকৌ শিকি লোৱাকে পুনৰ শিক্ষণ বুলি কোৱা হয় আগতে এটা কথা শিকিছিলোঁ এতিয়া ভাবিলোঁ যে এইটো মনত আছে নে নাই এবাৰ চাই লওঁ বা মোৰ আকৌ প্ৰয়োজন হৈ আছে দুদিনমান পিছত এই কথাটো লাগিব গতিকে মই আকৌ চাওঁ এই যে আকৌ চাই ল'লা আকৌ এবাৰ শিকি ল'লা ইয়াকেই পুনৰ শিক্ষণ বুলি কোৱা হয় ইয়াৰ পিছত আৰু এটা প্ৰশ্ন এই প্ৰশ্নটো আগৰ কোনোবা বছৰ আহিছিল অতি শিক্ষণ আৰু পুনৰ শিক্ষণৰ মাজত থকা পাৰ্থক্যটো লিখা
অতি শিক্ষণ আৰু পুনৰ শিক্ষণৰ মাজত কি পাৰ্থক্য আছে এইটো একো মানে ইয়াত জটিল কথা নাই অতি শিক্ষণ কাক বোলে সেইটো লিখিবা আনহাতে দি কিনে পুনৰ শিক্ষণ কাক বোলে সেইটো লিখিবা ওপৰত যেনেকৈ আনসাৰ মই লিখিছো এইটোতো ঠিক তেনেকৈয়ে লিখি দিয়া হৈছে অতি শিক্ষণ কাক বোলে এটা বিষয় শিকুতে যিমান চেষ্টা কৰিব লাগে তাতকৈ বেছি চেষ্টা কৰা হৈছে তাক অতি শিক্ষণ বুলি কয় আনহাতে কোনো এটা বিষয় আগতে শিকি থৈছিলোঁ সেই কথাটো আকৌ মই পুনৰবাৰ শিকিছোঁ তেতিয়াহ'লে তাক পুনৰ শিক্ষণ বুলি কোৱা হয় এইটোৱে হৈছে তাৰ মূল পাৰ্থক্য মই ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ প্ৰত্যেকেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ খুব ধুনীয়াকৈ বুজি পাইছা যদি বুজি পাইছা তেতিয়াহ'লে প্ৰত্যেকেই এটা কমেণ্ট কৰিবা যে ছাৰ বুজি পাইছোঁ বুলি যদি বুজি পোৱা নাই তেতিয়াহ'লে কি সমস্যা পাইছা কি অসুবিধা পাইছা সেয়াও কমেণ্ট কৰি জনাবা কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু তোমালোকে এই ভিডিঅ'সমূহ তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছিকৈ শ্বেয়াৰ কৰিবা ভিডিঅ'টো শেষলৈকে প্ৰত্যেকেই চোৱাৰ বাবে সকলোকে মই শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ জয় আই অসম